কলিতা বেছি চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইটামান কুৱেশ্যন লৈছোঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টাইম আৰু ৱৰ্কৰ ওপৰত কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় দেখা যায়। গোটেইকেইটা মই বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন লৈছোঁ। ইয়াৰে বহুত ধৰণৰ কুৱেশ্যন আছে, চাব আপোনালোকে। ইয়াৰে প্ৰথম কুৱেশ্যনটোত আমাক এনেকৈ দিছে, ইয়াতে দিছে 5জন মানুহে এটা কাম, এইটো মানুহে হ'ব লাগিছিলে, 5জন মানুহে এটা কাম 9 দিনত শেষ কৰিব পাৰে। এতিয়া 15জন মানুহে সেই কামটো শেষ কৰোঁতে কিমান দিন সময় লাগিব? টাইম আৰু ৱৰ্কৰ ওপৰত মানে বিভিন্ন ধৰণৰ কুৱেশ্যন আছে, গতিকে মই ইয়াৰে তাৰে কেইটামান কুৱেশ্যন লৈছোঁ আৰু ইয়াৰে পিছত মই লৈ আহিম ইয়াৰে কুৱেশ্যন, চাব আপোনালোকে। আমাক এইটোত কি কৈছে, 5জন মানুহে এটা কাম কৰোঁতে কিমান দিন সময় লাগে? 9 দিন সময় লাগে। মানে 5জন মানুহে এটা কাম কিমান দিনত কৰে? 9 দিনত কৰিব পাৰে। এতিয়া কৈছে 15জন মানুহে এই কামটো কিমান দিনত কৰিব? যদি মানে বস্তুটো অলপমান মানে উল্টা হয়, যেতিয়া আমাৰ মানুহৰ সংখ্যা বাঢ়ে। ইয়াতে 5জন মানুহে কৰিছিলে কেইদিনত? 9 দিনত। এতিয়া আমাৰ মানুহ কিমানজন? 15জন। মানে 5ৰ পৰা আমাৰ মানুহ কিমান হ'ল? 3 গুণ বাঢ়ি গ'ল। গতিকে এই যিমান দিন লাগিছিল সময়, এতিয়া সময় বেছি লাগিব নে কম লাগিব? আপোনালোকে নৰ্মেলি কথাটো ভাবি ল'ব। প্ৰথমতে 5জন মানুহে কৰোঁতে 9 দিন সময় লাগিছিল, এতিয়া আমি মানুহ বঢ়াই দিলোঁ, মানে 15জন কৰি দিলোঁ। গতিকে অবভিয়াছলি যিটো সময় লাগিছিল সেইটো সময় কম লাগিব। যদি আমি মানুহ কমাই দিলোঁ হয়, ছাপ'জ মই যদি ইয়াতে মানে 2জন মানুহ বুলি ক'লোঁ হয়, যে 2জন মানুহে কিমান দিন সময় লাগিব, তেতিয়া বেছি সময় লাগিল হয়, কাৰণ মানুহ কমি গ'ল, কাম বেছি হৈ যাব তেতিয়া, হয়নে? এতিয়া গতিকে মানুহ বাঢ়ি গ'ল, গতিকে কামটো কমি যাব, হয়নে? অবভিয়াছলি এইটো কমি আহিব। গতিকে কিমান দিন কমি আহিব? মানে বস্তুটো এনেকুৱা, 5জন মানুহে কৰোঁতে কিমান দিন সময় লাগিছিল? 9 দিন। এতিয়া যদি এজন মানুহে এই কামটো কৰিব লগা হয়, গোটেইখিনি কাম, তেতিয়াহ'লে আমাক কি সময় কম লাগিব নে বেছি লাগিব? অবভিয়াছলি বেছি লাগিব। মানে তেতিয়া আমি কিমান এনেকৈ ধৰিব পাৰোঁ, 9 5 গুণ কিমান? 45। ধৰক 45 দিন সময় লাগিব এজন মানুহে যদি কৰিলে হয়, হয়নে? এতিয়া কি কৈছে? 15জন মানুহ আহি গ'ল। গতিকে 15জন মানুহ আহিলে আমি কি কৰিম? এইটোক আমি 15ৰে ডিভাইড কৰি দিম, 5 × 9 / 15, হয়নে? এতিয়া যদি এইটো কাটাকাটি কৰোঁ, 5ৰে 15ত কাটিলে কিমান? 3 বাৰ, 3ৰে 9ত কাটিলে কিমান? 3 বাৰ। মানে 3 গুণ যেতিয়া মানুহ বাঢ়িলে, তেতিয়া কি হ'ল? এইটো 3 হ'ব, এইটো 3টো পালোঁ আমি, হয়নে? মানে কাম কি হ'ল? 3 গুণ কমি গ'ল, এই যিটো অপশ্যন বিত দিছে। মানে বস্তুটো অলপমান উল্টা হয়, যেতিয়া আমাৰ মানুহ সংখ্যা বাঢ়ে তেতিয়া কি হয়? কামটো কমি যায়। আকৌ যেতিয়া মানুহ আমাৰ কমি যায়, তেতিয়া কামটো বেছি হৈ যায়, হয়নে? তো আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। ইয়াতে মই বহুতকেইটা ধৰণৰ কুৱেশ্যন লৈছোঁ। এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত কি কৈছে? এয়ে এটা কাম কৰোঁতে সময় লাগে কিমান? 10 দিন, আৰু বিয়ে সময় লয় 15 দিন। এতিয়া এ আৰু বিয়ে একেলগে কামটো কিমান দিনত শেষ কৰিব আমাক সুধিছে। কি কৈছে? এয়ে যদি এটা কাম কিমান দিনত কৰিব পাৰে? 10 দিনত কৰিব পাৰে। মানে 10 দিন সময় লাগে এ কৰিলে। আকৌ বিয়ে সেই একেটা কামকে কৰিলে কিমান দিন সময় লাগে? 15 দিন সময় লাগে। এক লাগে 10 দিন, বিক লাগে 15 দিন, হয়নে? এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব লাগিলে আমি কি কৰিব লাগিব? আমি প্ৰথমতে টোটেল যিটো কাম, মানে কামটো আমি উলিয়াই ল'ব লাগিব। আৰু সেইটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব? আমি এই যিকেইটা দিছে আমাক, এইকেইটাৰ আমি LCM উলিয়াই ল'ব লাগিব। মানে 10 আৰু 15ৰ আমি LCM উলিয়াব লাগিব। ইয়াৰে LCM আমি কেনেকৈ উলিয়াম? ইয়াৰে মেক্সিমাম নাম্বাৰ কি? যি দুটাকে ডিভাইড যায়। জানেনে আপোনালোকে LCM? একদম সহজ, বেছি টান নহয়। মই দিছোঁ ইয়াৰে অলৰেডি আগৰ ভিডিঅ'ত LCM কেনেকৈ উলিয়াই। ইয়াৰে যদি আমি LCM উলিয়াব লাগে, ইয়াৰে মেক্সিমাম নাম্বাৰ কিহেৰে দুটাকে ডিভাইড যায়? 5ৰে যায়। 5ৰে যদি 10ক কাটো কেইবাৰ? 2 বাৰ। গতিকে এই দুটা আমি পূৰণ কৰি দিলে কিমান? 15 2 30, হয়নে? মানে যিটো LCM সেইটো 15তকৈ বেছি হ'ব অবভিয়াছলি LCMটো, হয়নে? যদি আপোনালোকে এইটোতো টান পায় কৰিব, তেতিয়াহ'লে আপোনালোকে নৰ্মেলি এনেকৈ উলিয়াই যাব। 10 আৰু 15 কিহেৰে কাটিব পাৰিম? আমি 5ৰে কাটিব পাৰোঁ। 5 2 10, হয়নে? 5 3 15, এইকেইটা আমি মাল্টিপ্লাই কৰি দিম। 5 2 10, 5 2 10, 10 3 কিমান? 30। মানে আমি ইয়াৰে LCM কিমান পাম? 30 পাম। এতিয়া কি কৰিম? আমি টোটেল যিটো ৱৰ্ক, টোটেল যিটো কাম, সেইটো কিমান? 30টা কাম। গতিকে আমি এতিয়া কিমান সময় লাগে? 10 দিন সময় লাগে। গতিকে টোটেল 30টা কাম হ'লে একদিনত কিমান কৰিব? 30ক আমি 10ৰে যদি ডিভাইড কৰি দিওঁ, বা 10টোৰ লগত কি পূৰণ কৰিলে আমি 30 পাম? 3 3 10 30। আকৌ 15ৰ লগত কি পূৰণ কৰিলে আমি 30 পাম? 15 2 30। বা 30টোক যদি 15ৰে ডিভাইড কৰি দিওঁ, তেতিয়া আমি 2টো পাম, হয়নে? এই যে 2 আৰু 3 পালোঁ, এইকেইটা কি? তাৰমানে এইকেইটা হ'ল মানে সিহঁতৰ এফিচিয়েঞ্চি মানে একদিনত কিমান কৰে আমি তেনেকৈ ধৰিব পাৰোঁ। মানে একদিনত কিমানটা কাম কৰে? 3টা কাম কৰে।
আকৌ বিয়ে একদিনত কিমানটা কাম কৰে দুটা কাম কৰে বুজি পাইছেনে আপোনালোকে এইখিনিলৈকে মানে এয়ে একদিনত তিনিটা কাম কৰে আকৌ টোটাল কাম কিমান 30টা কাম একদিনত যদি তিনিটা কাম কৰে কাম যদি 30টা হয় তেতিয়া হলে কিমান দিন সময় লাগে 10 দিন সময় লাগে বুজি লব আপোনালোকে কথাখিনি আকৌ বিয়ে কিমান দিনত শেষ কৰে 15 দিনত শেষ কৰে মানে একদিনত বিয়ে কিমানটা কাম কৰে দুটা কাম কৰে একদিনত বিয়ে দুটা কাম কৰে টোটাল কাম 30টা গতিকে কিমান দিন সময় লাগিব 15 দিন সময় লাগিব হয় না এতিয়া আমাক কি কৈছে এ আৰু বি যদি একেলগে কামটো কৰে তেতিয়া হলে কিমান দিন সময় লাগিব এতিয়া এ আৰু বি যদি একেলগে কৰে মানে এ একদিনত তিনিটা কাম কৰে বি একদিনত দুটা কাম কৰে দুটা যদি একলগ কৰি দিও আমি কিমানটা কাম হ'ব 2 এ 3 এ 5টা কাম হ'ব এ আৰু বি প্লাস কৰি দিলে 2 আৰু 3 প্লাস কৰি দিলে কিমান 5টা কাম কৰিব একদিনত দুটা মিলি ফেলাই এতিয়া টোটাল কাম কিমান টোটাল যদি কাম হয় 30টা কাম টোটাল কাম দুটা যদি একদিনত 5টা কাম কৰে কিমান দিন সময় লাগিব আমি 30 টোক 5 ৰে ডিভাইড কৰি দিব লাগিব দিলে কিমান পাম 5 6 গুণ 30 মানে এ আৰু বি একেলগে যদি কামটো কৰে কিমান দিন সময় লাগিব 6 দিন সময় লাগিব এই যেটো অপচন এড দিছে চাব আপোনালোকে বস্তুটো অলপমান মানে কমপ্লিকেটেড হয় বুজাত যাতে যেতিয়া আপোনালোকে বুজি পাব একদম সহজ আৰু কৰি ফেলাই ভাল লাগে এবাৰ আমি এই কোৱেশ্চনটোৰে অলপ উল্টাকে কোৱেশ্চন এটা কৰিম চাব আপোনালোকে এইটো কোৱেশ্চনত আমাক কেনেকৈ দিছে এয়ে এটা কাম কৰোতে সময় লাগে 10 দিন এতিয়া কৈছে এ আৰু বি এ একেলগে কামটো কৰিলে সময় লাগে 6 দিন এয়ে এটা কাম কৰোতে সময় লাগে 10 দিন আকৌ এ আৰু বি এ একেলগে কামটো কৰোতে সময় লাগে 6 দিন এতিয়া আমাক সুধিছে বি এ অকলে কৰিলে কিমান দিন সময় লাগিব এর আগত যেটো কোৱেশ্চন কৰিলো হয়নে হেতু লগত ৰিলেটেড কিন্তু বস্তুটো অলপ উল্টাকে দিছে আমাক ইয়াত কি কৈছে এয়ে যদি এটা কাম মানে কামটো কমপ্লিট কৰে কিমান দিন সময় লাগে ইয়াতে কৈছে 10 দিন সময় লাগে আকৌ এ আৰু বি এ কৰোতে কিমান দিন সময় লাগে 6 দিন সময় লাগে হয়নে এতিয়া আমি কি কৰিম আমি টোটাল কামটো উলিয়াব লাগিলে কি কৰিব লাগিব আমি ইয়াৰে এলসিএম উলিয়াব লাগিব হয়নে এলসিএম কেনেকৈ উলিয়াম 10 আৰু 6 আমি ইয়াতে দুটাকে ডিভাইড কৰিম কি হেৰে 2 ৰে কৰিম 2 5 গুণ 10 দেন 2 3 গুণ 6 হয়নে এতিয়া আমি এটা মাল্টিপ্লাই কৰি দিম 2 5 গুণ 10 10 3 গুণ 30 মানে এই দুটাৰে এলসিএম কিমান পাম আমি 30 পাম মানে 30 টো এনেকুৱা সংখ্যা যেটো সংখ্যাক এই দুটাৰে ডিভাইড হয় হয়নে এলসিএম এতিয়া আমি যদি ইহতৰ এফিচিয়েন্সি উলিয়াও মানে কেনেকৈ উলিয়াম 10 ৰ লগত কি পূৰণ কৰিলে আমি 30 পাম 3 10 গুণ 30 আকৌ 6 ৰ লগত কি পূৰণ কৰিলে আমি 30 পাম 5 6 5 গুণ 30 বা 30 টোক যদি 6 ৰে ডিভাইড কৰি দিম তেতিয়াও 5 টো পাম 10ক যদি 30ক যদি 10 ৰে ডিভাইড কৰি দিম তেতিয়া আমি 3 টো পাম তেনেকৈ উলিয়াব পাৰো হয়নে এতিয়া আমি ইয়াৰ পৰা কি বুজিলো আমি এইখিনি বুজিলো যে এয়ে এক দিনত 3টা কাম কৰে হয়নে টোটাল কাম 30টা গটিকে এক দিনত 3টা কৰে টোটাল কাম 30টা গটিকে 10 দিন সময় লাগে আকৌ এ প্লাস বি এ দুটা যদি একেলগে কৰে টোটাল কাম 30টা দুটা একেলগে কৰে কিমানটা কাম এক দিনত 5টা কাম কৰে গটিকে 6 দিন সময় লাগে এতিয়া বি অকলে কিমান কৰিব আমাক উলিয়াব দিছে মানে এ আৰু বি এ এক দিনত কিমান কৰে 5টা কাম কৰে এই যেটো 5টা কাম কৰে হয়নে আকৌ এয়ে অকলে কিমান কৰে 3টা কাম কৰে কথাটো বুজি লব আপোনালোকে এ আৰু বি এ একেলগে কৰে 5টা কাম এয়ে অকলে কৰে 3টা কাম হয়নে গটিকে বি এ কিমান কৰিব এ আৰু বি এ 5টা কৰে এ অকলে 3টা কৰে গটিকে 5ৰ পৰা 3 টো যেতিয়া বিয়োগ কৰি দিম এই যেটো 2টো অকলে বি এ কৰিব হয়নে বুজি পাইছে না আপোনালোকে এ আৰু এ প্লাস বি দুটাই একেলগে 5টা কাম কৰে তাৰে 3টা কাম কোনে কৰে অকলে এয়ে কৰে গটিকে বি টো পাব লাগিলে 5ৰ পৰা 3 টো আমি বিয়োগ কৰি দিব লাগিব দিলে আমি যেটো 2 পালো এই 2টো বিৰ কাৰ্যক্ষমতা হয় বা বিৰ এফিচিয়েন্সি হয় গটিকে বি এ যদি এক দিনত দুটা কাম কৰে টোটাল কাম যেতিয়া 30টা হয় গটিকে বি কিমান দিন সময় লাগিব 2 ৰে আমি ডিভাইড কৰি দিব লাগিব দিলে কিমান পাম 15 মানে বি কিমান দিন সময় লাগিব 15 দিন সময় লাগিব এই যেটো অপচন সি দিছে হয়নে ইয়াৰে আগত যেটো দিছিলে সেইটোৱে অলমান কোৱেশ্চনটো এবাৰ বেলেগ কৰি দিছে আমাক আগতে উলিয়াব দিছিলে এ আৰু বি এ কিমান একেলগে কৰিলে কিমান দিন সময় লাগিব ইয়াতে এ আৰু বি এ একেলগে কৰোতে 6 দিন সময়টো দিছে কিন্তু আমাক বিৰ ভ্যালুটো উলিয়াব দিছে বি এ অকলে কৰিলে কিমান দিন সময় লাগিব আমাক ইয়াতে সেইটো উলিয়াব দিছে গতিকে কোৱেশ্চনৰ টাইপ বিলাক বিভিন্ন ধৰণৰ আহিব পাৰে চাব আপোনালোকে প্ৰেক্টিস কৰিব
এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ এইটোত কি কৈছে এ বিতকৈ দুগুণ কাম কৰিব পাৰে আপোনালোকে কুৱেশ্যনবিলাক প্ৰথমতে ভালদৰে পঢ়ি ল'ব কাৰণ কুৱেশ্যনটো যদি ভালদৰে নপঢ়ে তেতিয়াহ'লে মানে কনফিউজ লাগিব পাৰে আপোনালোকৰ এনচাৰটো উলিওৱাত গতিকে আপোনালোকে কুৱেশ্যনটো প্ৰথমতে ভালদৰে পঢ়ি ল'ব ইয়াতে কৈছে এ বিতকৈ দুগুণ কাম কৰিব পাৰে কি কৈছে এ বিতকৈ দুগুণ কাম কৰিব পাৰে মানে বি যিমান কৰে এ তাৰমানে তাৰে ডবল কাম কৰিব পাৰে কৈছে কোনো এটা কাম বি 12 দিনত শেষ কৰিব পাৰে মানে বি কিমান দিনত শেষ কৰিব 12 দিনত শেষ কৰিব কোনো এটা কাম কৰিব লাগিলে বিক 12 দিন সময় লাগে গতিকে কিমান দিন সময় লাগিব বিক যদি 12 দিন সময় লাগে আকৌ এ যদি বিতকৈ দুগুণ কাম কৰিব পাৰে কিমান দিন সময় লাগিব বহুতে কিন্তু এইটো ডবল কৰি দিব 12 দুগুণ 24 কৰি দিব কিন্তু 12 দুগুণ 24 কৰিলে আপোনালোকৰ ভুল হ'ব কাৰণ কি কৈছে এ বিতকৈ দুগুণ কাম কৰিব পাৰে মানে এৰ মানে কাৰ্যক্ষমতাটো বেছি মানে এৰ এফিচিয়েন্সিটো বেছি বিতকে তে বি যদি 12 দিনত শেষ কৰিব পাৰে অবভিয়াসলি তাতকৈ আধা দিন লাগিব কাৰণ এ দুগুণ কাম কৰিব পাৰে গতিকে বিক যদি 12 দিন সময় লাগে কিমান দিন লাগিব 6 দিন সময় লাগিব এইখিনি বস্তু আপোনালোকে বুজি ল'ব কুৱেশ্যনটো পঢ়ি পেলাই তাৰ পিছত কৰি যাব আপোনালোকৰ এনসাৰটো শুদ্ধকৈ ওলাই আহিব এতিয়া কৈছে কি কৈছে এ আৰু বি একেলগে কৰিলে কিমান দিন সময় লাগিব গতিকে আমি এ টো পালো বি টো পালো এতিয়া আমি টোটাল কামটো উলিয়াব লাগিলে কি কৰিব লাগিব আমি এই দুটাৰে এলসিএম উলিয়াব লাগিব এই দুটাৰে এলসিএম কি পাম আমি গতিকে এতিয়া আমি এলসিএম কিমান পাম আমি 12 পাম কাৰণ 12 টো দুটাৰে ডিভাইড যায় 6 ৰেও ডিভাইড যায় 12 ৰেও ডিভাইড যায় অলৰেডি 6 টো 12 কাটাকাটিয়ে যায় গতিকে 12 টো ইয়াৰে এলসিএম হ'ব গতিকে এতিয়া যদি আমি ইয়াৰে এফিচিয়েন্সিটো উলিয়াব লাগে মানে কাৰ্যক্ষমতা কেনেকৈ উলিয়াম 12 ক 6 ৰে কিমান বাৰ 6 লগত কি পূৰণ কৰিলে আমি 12 পাম 2 6 2 12 আকৌ 12 গুণ 12 বুজি পাইছেনে আপোনালোকে মানে একদিনত কিমানটা কাম কৰে দুটা কাম কৰে টোটাল কাম কিমান 12টা কাম একদিনত দুটা কৰিলে 6 দিন সময় লাগে হয়নে আকৌ বি একদিনত কিমানটা কাম কৰে একদিনত এটা কাম কৰে টোটাল কাম কিমান 12টা গতিকে কিমান দিন সময় লাগে বিক 12 দিন সময় লাগে হয়নে আকৌ দুটা মিলি ফেলাই টোটাল কাম কিমান হয় দুটা মিলি ফেলাই এ হল দুটা কাম কৰে বি এটা কাম কৰে দুটা মিলি ফেলাই কিমানটা কাম হ'ব এ প্লাস বি কৰিলে আমি কিমানটা কাম পাম 2 একে কিমান তিনিটা কাম কৰে একদিনত দুটা মিলি ফেলাই যদি একদিনত তিনিটা কাম কৰে টোটাল কাম কিমান 12টা টোটাল হয়নে তাৰে এ আৰু বি যদি একদিনত তিনিটা কৰে গতিকে 12টা কামক 3 ৰে আমি ডিভাইড কৰি দিলে কিমানটা পাম 4 কিমান দিন লাগিব 4 দিন লাগিব এই যেটো অপচন এড দিছে চাব আপোনালোকে মানে একেই বস্তুবিলাক কিন্তু কুৱেশ্যনটো অলপমান আপোনালোকক মানে উল্টা পুল্টা কৰি দিব যাতে আপোনালোক কনফিউজ হয় গতিকে আপোনালোকে কুৱেশ্যনৰ ধৰণবিলাক চাব ভালদৰে এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ এটোত কি কৈছে 12 জন মানুহে এটা কাম কৰোতে সময় লাগে 18 দিন 12 জন মানুহে এটা কাম কৰোতে সময় লাগে 18 দিন 6 দিন পিছত মানে 6 দিন কাম কৰাৰ পিছত 4 জন মানুহ নতুনকৈ কামটোত যোগ দিলে বাকি থকা কামখিনি কিমান দিন লাগিব আমাক সুধিছে আমাক কি কৈছে 12 জন মানুহে এটা কাম কৰোতে সময় লাগে 18 দিন 12 জন মানুহক কাম কৰোতে সময় লাগে 18 দিন তাৰ পিছত কি কৈছে 6 দিন কাম কৰাৰ পিছত 4 জন মানুহ নতুনকৈ আহিলে মানে 6 দিন কাম কৰিলে অলৰেডি গতিকে 6 দিন কাম কৰিলে বাকি কিমান দিন কাম থাকিল 18 ৰ পৰা 6 গলে 12 দিন কাম থাকিল গতিকে এই 12 জন মানুহে যদি মানে গোটাই কামটো কৰে তেতিয়ালে 12 দিন সময় লাগিব আকৌ বুজি পাইছে না কথাটো 12 জন মানুহে এটা কাম কৰোতে কিমান 18 দিন সময় লাগে অলৰেডি 12 জন মানুহে 6 দিন কাম কৰিলে কৰাৰ পিছত কিমান দিনৰ কাম থাকিল 12 দিনৰ কাম থাকিল বুজি পাইছেনে আপোনালোকে এইখিনি লৈকে গতিকে এই গোটাই কামখিনি যদি 4 জন মানুহ নাহে তেতিয়ালে এই 12 জন মানুহে 12 দিনতে কামটো শেষ কৰিব বাকি থকা কামখিনি এতিয়া আমাক কৈছে 4 জন মানুহ নতুনকৈ আহিলে কিমান দিন সময় লাগিব এতিয়া 12 জন মানুহে 12 দিনত কৰিব গতিকে যদি একজন মানুহে কাম কৰিব লগা হয় কি কৰিব লাগিব আমি 12 * 12 হ'ব যদি আমি একজন মানুহক কামটো কৰিব দিও তেতিয়া কিমান দিন লাগিব 12 * 12 মানে 12 12 গুণ কিমান 144 ইমান দিন লাগিব এতিয়া কৈছে আকৌ 4 জন মানুহ যদি যোগ দিয়ে মানে কেইজন মানুহ হ'ব আগতে 12 জন তো আছিলে আকৌ 4 জন যোগ দিলে কিমান হ'ব 12 4 16 জন মানুহ হ'ব 16 জন মানুহ হলে কিমান দিন সময় লাগিব 12 * 12 ডিভাইডেড বাই কিমান 16 তো এইটো যদি কাটাকাটি কৰো আমি
4ৰে কাটিলে কিমান 4 3 গুণ 12 4 4 গুণ 16 হয়নে আকৌ 4ৰে এই 12ত কিমান 3 বাৰ কি থাকিল 3 * 3 3 3 গুণ কিমান 9 মানে কিমান দিন সময় লাগিব 9 দিন সময় লাগিব যেটো অপচন সি দিছে চাব আপোনালোকে এনেকৈ ধৰণৰ কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট হয় প্ৰেক্টিস কৰিব যিমান পাৰে সো আশা কৰিছো গোটেইখিনি বুজি পাইছে যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ বেল আইকনটো অল কৰি ৰাখিব কাৰণ বিভিন্ন ধৰণৰ কোৱেশ্চন আছে টাইম আৰু ওয়াৰ্কৰ ওপৰতে বহুতখিনি কোৱেশ্চন আছে যি মই লৈ আহিম যাতে আপোনালোকৰ সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই